বৰ গৰম দিছে আজি, মানে বৰষুণ দি আছে না। আজি একেবাৰে ৰ'দটো এৰি দিছে পূৰা, মানে যিমান পাৰে আজি একেবাৰে সূৰ্যৰ যিমান তাপ আছে আজি এৰি দিছে একেবাৰে, মানে পৃথিৱীলৈ। বৰষুণ আহিলে যেতিয়া মানুহে মানে গালি শপনি দি থাকে, ইমান বৰষুণ আজি যা ৰ'দটোৱে দি দিওঁ পূৰা, কেনেকুৱা লাগে অলপ মানে চাই ল। তো বহুত গৰমত কি কৰোঁ, এই গছৰ তলত বহি আছোঁ, ডাঙৰ গছ আছে কেইটামান, তাৰ মানে বহি আছোঁ আৰু অলপ ঠাণ্ডা হওঁ ইয়াতে। তো ভাবিলোঁ ঠাণ্ডা হৈ দুটামান কথা কৈ দিওঁ আপোনালোকক। তো এই যে বাগানবিলাক চাইছে, তো এই বাগানবিলাকৰ চব বাগান একেই চাইছে আপুনি, মানে চব মানে চাহ গছেই দেখিছে আচলতে। চব চাহ গছ, মানে ইয়াত চাহ গছেই দেখা পাই আছে, যে ইয়াত চাহ গছ আছে, এইটো চাহ গছ মানে একেই দেখা পাইছে। আচলতে এই চাহবিলাক চব একে নহয় কাৰণ মানে প্ৰত্যেকটা গছৰে বেলেগ বেলেগ কালাৰ, বেলেগ বেলেগ মানে নাম আছে ইয়াৰ। মানে ক'লা ৰঙৰ পাতাটো দেখিছে, ক'লা 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 ক'লা, তো এই পাতাবিলাকৰ অলপ নামটো অলপ বেলেগ ধৰণৰ, মানে ধৰি লওক ক'লাটো অলপ কিছে। তো আচলতে আপুনি যদি খেতি কৰিব বিচাৰে, তো আপুনি মানে কি গাছ লগাব, বা চাহ গছ লগাই দিলেইতো নহ'ব। মানে কিছুমান ধৰি লওক মানে নিয়ম আছে, যে আপুনি ওখ ঠাইত কৰিব নে সমতল ঠাইত কৰিব নে কি কৰিব। তাৰ ভিতৰতে ধৰ আপুনি কি গছ লগাব, ধৰি লওক আপুনি এটা সৰু ধৰি 2-3 বাৰ কৰিব, তো সেই 2-3 বাৰ যদি কৰে, তো আপুনি TB9 আৰু TB23, মানে গছবিলাকৰ নাম আছে TB9, TB23, 17 নম্বৰ, 43 নম্বৰ, 20 নম্বৰ, এনেকুৱা ধৰণৰ বহুত নাম আছে কেইটামান। আৰু গুটি পুলিও আছে, যি গুটিৰ পৰা মানে তৈয়াৰী হয় পুলিটো। তো তেনেকৈ ধৰি যদি পুলি লগায়, গুটিৰ পুলি, তো সিহঁতৰ অলপ মানে বেছি দিন টিকে। এনে ইটো যদি 40 বছৰ টিকে কাটিঙত, তো সেইটোত 60 বছৰলৈকে যাব। তো আপুনি যদি গুটি পুলি নাপায়, তো আপুনি কাটিং পুলি লগায়, তেতিয়া 23 নম্বৰ আৰু 9 নম্বৰ গাছটো লগাওক, তেতিয়া আপোনাৰ গছ মানে ভাল। আৰু সিহঁতৰ এই নম্বৰ দুটা গছৰ সোনকালে বেমাৰ নহয়, বা পোক মাকড় নধৰে, ধৰি কিছুমান ক্ষেত্ৰত আৰু ভাল। আৰু তো আপুনি যদি খেতি কৰে, মই কৈছোঁ ভালকৈ কৈছোঁ, তো TB9 আৰু TB23 গছটো লগাওক, আপোনাৰ কাৰণে আপোনাৰ বাগান মানে ভাল হ'ব। আৰু তো বেলেগ গাছ যদি লগাই, অলপ পোকা মাকড় বেছি ধৰে। তো গৰমতো বহুত লাগিছে, অলপ মানে গছৰ তলত যাওঁ। তো এই মানে তো ৰ'দত বহুত গৰম। যদি ভাবিছে খোলোঁ বুলি এটা বাগান, সৰু বাগান খোলক, যদি লাগে মোকো মাতিব। তো এইবিলাক ইফালে পূৰা একেবাৰে ধুনীয়া দৃশ্য হৈ আছে, ৰ'দৰ পোহৰ, ইফালে ৰ'দ গৰম। এই আগৰ ফালে অলপ মাছ মাৰি আছে কেইজনে, তাতে চাই আছিলোঁ। মানে ৰ'দটো একেবাৰে পূৰা দিলে, বোলো ৰ'দতো থিয় হৈ নাযাব, অলপ গছৰ তলত আহি বহিলোঁ। জাল আনিও পঠাইছোঁ, ফাঁচি জাল। এতিয়া মাৰিম আমি ইয়াতে মানে ফাঁচি জাল লগাম, আৰু দেখোঁ মাছ পাওঁ কি নাপাওঁ। তো বহি আছোঁ, পঠাইছোঁ এজন আনিব। তো চাই থাকক, নে পাছত চাব। তো যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো বজাই দিব প্লিজ। যদি ভাল লাগিল ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইবটো কৰিবই, বেল আইকনটো বজাই দিব, মানে মই যেতিয়া ভিডিঅ'টো আপুনি সোনকালে খবৰটো পাই যাব, বেল আইকনটো বজাইলে। প্লিজ, বাই।